জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো লুকুৱাই ৰাখিছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এই ধৰণৰ খবৰ আহিছে ৮-৯ ঘণ্টা পলমকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অসমবাসীক জনোৱা হৈছিল ৮-৯ ঘণ্টা পূৰ্বে সিঙ্গাপুৰত দুৰ্ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল দুৰ্ঘটনাত মৃত্যু হৈছিল না অন্য কিবা কাৰণত মৃত্যু হৈছে সকলো তদন্তত পোহৰলৈ আহিব কিন্তু এই দুজনে মিছা কথা কৈছিল বহু পলমকৈ জনাইছিল আৰু শ্যামকানু মহন্তৰটো এখুব চৰা শ্যামকানু মহন্তই কি কৰিলে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হ'ল হাস্পতালত যেতিয়া হাৰ্থব জুবিন গাৰ্গৰ নিথৰ দেহটো পৰি আছিল তেতিয়াও এইজন ব্যৱসায়ী শ্যামকানু মহন্তই তেখেতৰ বিজনেছ সামিটত ব্যস্ত আছিল আৰু তেওঁ আজি মন্তব্য কৰিছে পুৱাৰ ভাগত যে মই জুবিনক সিঙ্গাপুৰলৈ অনা নাই জুবিন নিজে আহিছিল শ্যামকানু মহন্ত ডাঙৰীয়া আপোনাৰ হাতত ধৰি জুবিন গাৰ্গ সিঙ্গাপুৰলৈ যাব নালাগে আপুনি লৈ গৈছিলে জুবিন গাৰ্গক আৰু আপুনি মিছা কথা ক'লে ৮-৯ ঘণ্টা পলমকৈ সমগ্ৰ ঘটনা লুকুৱাই ৰখা হ'ল তাৰ পাছত মৃত্যুৰ পাছতো বেপাৰ কৰিবলৈ নেৰিলে আপুনি আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ যেটো পোষ্টমৰ্টেম কৰা কথা আছিল পোষ্টমৰ্টেমৰ কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত বা আমাৰ যিখিনি বিষয়া আছে বা জুবিনৰ বন্ধু আছে তেওঁলোকক অৰ্পণ কৰি দিয়া হৈছে ইয়াৰ নেক্সট ষ্টেপটো হ'ল তেখেতক আমি পাৰ্থিৱ শৰীৰক আমি দিল্লীলৈকে লৈ আহিম আৰু দিল্লীৰ পৰা এখন বিশেষ বিমান যোগে আমি তেখেতক গুৱাহাটীলৈকে লৈ আহিম গুৱাহাটীত অহাৰ সময়টো আমি আপোনালোকক জনাম গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহিব সেইখিনি সময়ত আমি বিচাৰিম যাতে কোনো ৰাইজ তাতে নাথাকে কাৰণ জুবিনৰ পৰিয়ালটোৱে একান্তভাৱে অলপ সময় কটোৱাৰ সেইটোৱে শেষ সময় কাৰণ এবাৰ সৰু সজাইত অহাৰ পিছত পৰিয়ালে জুবিনৰ লগত সময় কটাব নোৱাৰিব গতিকে জুবিনৰ পৰিয়ালে আমাৰ পৰা বিচাৰিছে যে জুবিনৰ পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহক আৰু জুবিনৰ ৮৫ বছৰীয়া পিতৃ বা আন পৰিয়ালৰ খুব যিখিনি পৰিয়ালৰ লোক তেওঁলোকে যাতে অলপ নিবিড় মুহূৰ্ত তাতে কটাব পাৰে এটা ভাবিব নোৱাৰা ঘটনা ক'বলৈ একো ভাষা নাই হ'লেও সুধিছোঁ জুবিনদাবিহীন জীৱন জুবিনদা কি বুলি ক'ম আমাৰ গোটেই জেনেৰেশ্যনটো তেওঁ পিতৃৰ নিচিনা আচলতে মোৰ নিজৰ পাৰ্চনেল লাইফ মই কেতিয়াও গান গাম বুলি ভবা নাছিলোঁ জীৱনত মোৰ বেলেগ কিবা ইচ্ছা আছিলে জুবিন গাৰ্গৰ গান শুনিহে আমি গান গোৱা তেওঁক ফ'ল' কৰিয়ে থাকিলোঁ গোটেই জীৱনটো অকণমান দীপ্তিনাক মই আকৌ এবাৰ লগ পাইছোঁ অকণমান দীপ্তিনাক মই লগ পাইছিলোঁ মই অথনিও সুধিছিলোঁ কিন্তু দীপ্তিনাৰ মুখত কোনো ভাষা কোনো শব্দ নাছিলে পুনৰবাৰ সুধিছোঁ মই জুবিনবিহীন এটা দিন আজি প্ৰথমটো দিন কথাটো মানি ল'ব নাই পৰা আচলতে জুবিন গাৰ্গৰ অবিহনেও যে অসম হ'ব পাৰে এই কথাটো আমি কেনেকৈ মানি লওঁ সৰুৰে পৰা যাক আমি দেখি আহিছোঁ যাৰ কাৰণে আমি সংগীত জগতলৈ আহিছোঁ ইমানবোৰ কথা শিকাই গৈছে ইমানবোৰ কাহিনী ইমানবোৰ কথা মোৰ আচলতে এই মুহূৰ্তত তেখেতৰ লগত যিমানখিনি মই সময় কটাইছোঁ বা যিমানখিনি মোৰ অভিজ্ঞতা হৈছে সেই গোটেই কথাবিলাকৰ এটা ফ্লেশ্ববেক হৈ আছে ৰাতিৰ পৰা কালিৰ পৰা মই বম্বেত আছিলোঁ তাৰ পৰা যেতিয়া মই ফ্লাইটৰ টিকেট বুক কৰিবলৈ চালোঁ তেতিয়া মই নাপালোঁ তাৰমানে গোটেই টিকেটবিলাক বুক হৈ গ'ল তাৰপাছত কিবাকৈ এখন পালোঁ সেইখন 12 ঘণ্টাৰ লেঅ'ভাৰ আছিলে ভুৱনেশ্বৰ থ্ৰু ভায়া আহিছে ৰাতিপুৱা পাইছোঁহি 8 বজাত আৰু তাৰ পৰা বাহিৰে মই বৰ অকণমান খবৰ ল'ম বুলি আহি গৈছোঁ